Hi guys, সম্পূৰ্ণ এটা বছৰৰ পিছত ওয়েলকাম বেক টু মাই চেনেল। আসলতে এটা বছৰ বুলি কিয় কৈছো, যোৱা বছৰ 2021ৰ এপ্ৰিল মাহত মই মোৰ লাষ্ট ভিডিঅ'টো আপলোড কৰিছিলো আৰু এতিয়া 2022ৰ এপ্ৰিল মাহ চলি আছে। সো এটা বছৰে মই একোৱে আপলোড কৰা নাছিলো, একো দিয়া নাছিলো। কিন্তু মই এতিয়া আকৌ ব্লগ কৰিব বিচাৰিছো কাৰণ নেক্সট 8 ডেজৰ কাৰণে আমি গৈ আছো এটা ট্ৰিপত। আৰু এই ট্ৰিপটো আমি আমাৰ ইউনিভাৰ্চিটিৰ আমাৰ ডিপাৰ্টমেণ্টৰ, মানে মই কটন ইউনিভাৰ্চিটিত পঢ়ি আছো মাছকম ডিপাৰ্টমেণ্টত। সো আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ সেমিষ্টাৰটোৰ পৰা আমি এক্সকাৰশ্যন গৈ আছো। ভিডিঅ'টো এডিট কৰি থাকোঁতেহে মই ৰিয়েলাইজ কৰিলোঁ ইমান পৰে আমিনো একচুৱেলি ক'ত গৈ আছো সেইটো কোৱাই নাই। সো আমি এটা খুব ধুনীয়া ঠাই মানালী গৈ আছো। আহকচোন আমাৰ লগতে মোৰ লগতে আপোনালোককো এই ট্ৰিপটোলৈ লৈ যাওঁ। বৰ্তমান মই মোৰ এগৰাকী ফ্ৰেণ্ডৰ বায়েকৰ ঘৰত আছো। তাই মই পিজি মেট, আমি ডিপাৰ্টমেণ্টটো একেই। সো তাইও যাব, ময়ো যাম। মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছো, আমাৰ বেগছবোৰ আমি মানে অলমষ্ট পেকিং কৰিছো, কিন্তু আৰু অলপ কিবা কিবি ভৰাব আছে। কিন্তু আমাৰ বেগছ ইমানেই বেছি হৈ গৈছে, দুইজনীৰে নহয়, বস্তু কিমান নিনো চব খেলি মেলি হৈছে। কালি আমি অলপ কৰিছিলো, কিন্তু আজি আৰু অলপ কৰিব লাগিব। এতিয়া চাওকচোন আমাৰ বেগ কিমান আছে, মই দেখাই আছো ৰ'ব। এইবোৰ চাওকচোন বেগ কিমান বেগছ হৈছে। তাৰ ভিতৰত আমি তাই এইটো নিব আৰু মই এইটো নিম, আৰু আমি বেকপেক ল'ম। এয়া আমাৰ পেকিং চলি আছে, মানে পেকিং কৰিছিলোঁ, ৰিএৰেঞ্জ কৰিব লগা হৈছে কাৰণ বহুত স্পেচ খাই দিছিলে। সমীক্ষা কৰিছা? আৰু কিমান বাকী আছে? এইয়া অৱস্থা হৈছে আমাৰ। এইটো মোৰ বেগটো কৰিব বাকী আছে, তাই অলমষ্ট হৈছে। চ' কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। চ' হৈ গ'ল পেকিং। বেকপেকটো অকণমান ঠিক কৰিব আছে, বাকী পেকিং হৈ গ'ল। তাইৰো হ'লনে? কি হ'ল সমীক্ষা, কি হ'ল? চ' বেগটো খুলি দে এবাৰ। আৰু ইয়াত নোসোমাই মৰি যাম। এতিয়া বাজিছে ঘড়ীত 5 আৰু আমি উঠিলোঁ 4টা বজাত। কেতিয়াও উঠি পোৱা নাই 4টা বজাত, 9টাত উঠা মানুহ আজি 4টাত উঠিছোঁ। ভাল লাগিছে বাৰু উঠি পেলাই, কাৰণ এক্সাইটমেণ্ট আছে। কালি ৰাতি খুব ধুনীয়াকৈ শুলোঁ, এতিয়া কোনো টেনশ্যন নাই। এতিয়া 5টা বাজিছে, আমি গৈ আছোঁ ষ্টেচনলৈ। ষ্টেচনত আমাৰ লগৰখিনি আছে আৰু সিহঁতক আমি লগ কৰিমগৈ। তাৰপিছতে আমাৰ ট্ৰেইন জাৰ্ণি ষ্টাৰ্ট হ'ব। মোৰ লগৰখিনিৰ লগতো আপোনালোকক লগ কৰাই দিম। ষ্টে টিউনড। আমি উজান বজাৰত আছিলোঁ আৰু পাণবজাৰ ৰেলৱে ষ্টেচন যিহেতু বেছি ডিষ্টেঞ্চ নাছিলে, গতিকে এখন কেব বুক কৰি আমি 10-15 মিনিটৰ ভিতৰতে ষ্টেচন গৈ পাইছিলোঁগৈ। ষ্টেচন পোৱাৰ পিছতে দেখিলোঁ যে আমাৰ অলৰেডি বহুত ফ্ৰেণ্ডছ আহি পাইছেহি আৰু 2-3জনমান আহিবলৈ বাকী আছিলে। লাহে লাহে সকলো ফ্ৰেণ্ডছ আহিলে, আমাৰ টিচাৰ্ছো আহি পালে আৰু যিসকলৰ পেৰেণ্টছ আহিছিলে তেওঁলোকক আমি লগ পালোঁ, কেতিয়াও লগ পোৱা নাছিলোঁ। চ' ভাল লাগিলে। আমাৰ ট্ৰেইনখন আছিলে চম্পকক্ৰান্তি আৰু আমি গম পাইছিলোঁ ট্ৰেইনখন প্লেটফৰ্ম নম্বৰ 4ত ৰখি আছিলে। চ' আমি লাহেকৈ তালৈ যাবলৈ ষ্টাৰ্ট দিলোঁ। সাজু নে তুমি? সাজু? 6:10 ৰাইট টাইম আছিলে যদিও প্ৰায় 10-15 মিনিট পিছত আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল আৰু সকলোকে বাই বাই দি আমি আমাৰ মানালী জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। 2জন শিক্ষক আৰু বাকী ষ্টুডেণ্ট মিলি আমি 16জন গৈ আছিলোঁ। ছাৰ আৰু মেম বেলেগ ডবাত আছিলে আৰু আমিও বেলেগ ডবাত আছিলোঁ। আৰু উঠাৰ পিছতে আমি কিমান উৎপাত কৰিলোঁ চাওকচোন এবাৰ। প্ৰত্যেক মানুহৰে বাকেট লিষ্ট থাকে আৰু সঁচা ক'ব গ'লে মোৰ বাকেট লিষ্টত মানালী সদায় আছিলে আৰু এপ্ৰিল মাহৰ 20 তাৰিখে মোৰ সেই ড্ৰিম ফুলফিল হ'ব গৈ আছিলে।
এনেকৈ অলপ দূৰ যোৱাৰ পিছতে নিয়ৰে ঘৰৰ পৰা নিয়া সকলোৱে ঘৰৰ পৰা যি যি নিছিল সেইবোৰ খাবলৈ ষ্টাৰ্ট কৰিছিলে। তাৰপিছতে সি বেগ খুলি এটা ডাব্বাৰ পিছত সিটো ডাব্বা চাইছিলে ক'ত কি আছে, মানে সি ঘৰৰ পৰা কোনে কিনিছে সেয়া খাবই। সকলোৱে কিমাননো আৰু উৎপাত কৰিব, আৰু লগতে সেইদিনা বতৰটো খুব ধুনীয়া আছিলে, ডাৱৰীয়া আছিলে আৰু ট্ৰেইনখন ইমান এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আগবাঢ়ি গৈছিলে যে উইণ্ড' ছিটত বহি সেই সেউজীয়াখিনি চাই থাকি সঁচাকৈ বহুত ভাল লাগিছিলে। আমাৰ মধুপৰ্ণাই চাওমিন লৈ আহিছে, চব বিজি। ৰাতিপুৱা যিহেতু 6:30 বজাতে আমি ট্ৰেইনত উঠিছিলোঁ, আমাৰ ভোকো লাগিছিলে আৰু লাঞ্চ টাইমো হৈছিলে। মধুপৰ্ণাই ঘৰৰ পৰা সকলোৰে বাবে চাওমিন বনাই আনিছিলে। তাৰপিছতে আমি সকলোৱে একেলগে বহি তাই অনা চাওমিন খালোঁ আৰু সেইদিনাৰ লাঞ্চ আমাৰ এনেকৈয়ে হৈ গ'ল। লাঞ্চ কৰাৰ পিছত আমি সকলোৱে আকৌ গান গোৱা ষ্টাৰ্ট কৰিলোঁ আৰু আমাৰ মেম আৰু ছাৰ যিহেতু বেলেগ ডবাত আছিলে, মাজে মাজে আমি তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ আৰু তেওঁলোকো মাজে মাজে আমাৰ ওচৰলৈ আহিছিলে আৰু এনেদৰে আমি আমাৰ সময়বোৰ পাৰ কৰিছিলোঁ। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং আছিল নিয়ৰে তিতা কাপোৰ ট্ৰেইনত এনেকৈ মেলি শুকুৱাইছিলে। সেইদিনা গোটেই দিনটো আমি ট্ৰেইনতে পাৰ কৰিব লগা হৈছিল, গতিকে মাজে মাজে আমি শুইছিলোঁ, মাজে মাজে কথা পাতিছিলোঁ, মাজে মাজে গান শুনিছিলোঁ আৰু মাজে মাজে এনেদৰে আন্তাক্ষৰীও খেলিছিলোঁ। एकदम कॉमन गाना था कोई, थोड़ा सा प्यार हुआ है थोड़ा है बाकी। এনেকৈ আন্তাক্ষৰী খেলি থকাৰ মাজতে এই বাইদেউগৰাকীও আমাক আহি সহযোগ কৰিছিল আৰু তেওঁ আমাৰ লগত সমানে এনজয় কৰিছিল। এনেকৈ নাচ গান কৰি কৰি আমি ইমান সময় কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ আৰু লাহেকৈ আমাৰ খানাৰ সময় হ'ল আৰু আমি ডিনাৰ কৰিছিলোঁ। এইবোৰ আমাৰ খানা। সেইদিনাৰ ডিনাৰটো আমি ৰেলৱেৰ পৰাই অৰ্ডাৰ দিছিলোঁ। পাৰ প্লেট প্ৰায় 120 টকাকৈ লৈছিলে। খানা ঠিকেই আছিলে, খাব পৰা বিধৰে আছিলে আৰু তেওঁলোকে যথেষ্ট চাফাকৈ দিছিলে, গতিকে সেইটো বহুত ভাল লাগিছিলে। কেনেকুৱা খাবলৈ সমীক্ষা কোৱা? সব ব্যস্ত। ডিনাৰ কৰাৰ পিছত আমি আমাৰ উৎপাত আকৌ ষ্টাৰ্ট কৰি দিলোঁ আৰু ইণ্টাৰেষ্টিং আছিলে যে আমি আমাৰ কাষৰ বাৰ্থৰ এজন পেচেঞ্জাৰৰ পৰা গালিও খালোঁ, কিন্তু গালি খোৱাৰ পিছতো কোনে কেয়াৰ কৰে, উৎপাতটোতো আমি কৰিমেই। চ' আমি আমাৰ উৎপাত আকৌ ষ্টাৰ্ট কৰি দিলোঁ। आंखें मेरी हर जगह ढूंढे तुझे बेवजह, ये मैं हूँ या कोई और है मेरी तरह। আৰু এনেকৈ চিঞৰ বাখৰ কৰি গান গাই আমি নিজেতো শুৱা নাছিলোৱেই আৰু সেই ডবাটোত থকা বেলেগ মানুহকো আমি শুবলৈ দিয়া নাছিলোঁ। সময় তেতিয়া প্ৰায় 12টা বাজিছিলে আৰু আমাৰ বহুত ফ্ৰেণ্ডছ শুই গৈছিলে। আমাৰ কেইটাৰ টোপনি অহা নাছিলে, গতিকে আমি গোটেইকেইটাই বহি আড্ডা মাৰিছিলোঁ। এয়া কি কয়, ৰাতি 12টা বজাৰ আড্ডা। रात अभी बाकी है।
প্ৰায় 2টামান বজাত বিহাৰৰ কোনোবা এটা ষ্টেচনত ৰখাইছিলে আৰু আমাৰ লগৰ বেছিভাগেই শুই গৈছিলে কিন্তু আমাৰ এই দুষ্টকেইটাই কেনেকুৱা অশান্তি কৰিছিলে কিছুমানক চাওকচোন অসুতি জীৱ ৰাতি 2টা বজাত শুই থকা মানুহক দিগদাৰ কৰিছে বেচেৰি সমীক্ষা শুই আছিলে ধুনীয়াকৈ শুই আছিলে আৰু ইহঁতকেইটাই গৈ পেলাই তাইক জগাই দিলে আৰু তাই ইমানেই ভয় খালে তাই পিছত কৈছে তাইৰ হেনো জীৱ বাহিৰ ওলাই গৈছিলে বেচেৰি মুখখন দেখিলেই গম পায় কিমান ভয় খালে চাওকচোন এবাৰ ৰাতি কেইটা বাজিছে ৰাতি 2টা বজাত ৰাতি 2টা বজাত এই অৱস্থা ইমান শুইছো গধূলি চাৰিটাই 2টামানৰ পৰা 5টা বজালৈকে চশমা পিন্ধি একো গম নাপাওঁ কি চলি আছে এতিয়া টোপনি নাই কেলে কফি নহয় একাপ চাহ হয় ইণ্ডিয়ান ৰেলৱেৰ অফিচিয়েল কফি খাম তাৰপিছত ৰেলৰ নিচিনা দৌৰি থাকিম ৰেলৰ নিচিনা দৌৰি থাকিম এইটো আছিলে অকল ডে 1 আৰু আমাৰ জাৰ্নিটো আছিলে টোটেল 9 দিন গতিকে 9 দিনৰ গোটেই ভিডিঅ'জ এটা ব্লগতে আপলোড কৰা ইমান ইজি নহয় লাহে লাহে মই সকলো আপলোড কৰি যাম এইটো আছিলে পাৰ্ট 1 আৰু আশা কৰোঁ আপোনালোকে চাই থাকিব আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টোত কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে লগ পাই আছোঁ বাই বাই